বন্ধুসকল, পুনৰ আমি আজি পুৰাণৰ এক আখ্যান লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি আপোনালোকৰ এই আখ্যানভাগ ভাল লাগে, তেতিয়া আমাৰ এই সৎসংগ সমাৰোহ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখি কাহিনীভাগ ক'বলৈ আগবাঢ়িছোঁ। মথুৰাৰ ভোজবংশীয় ৰজা কংস পূৰ্বজন্মত কালনেমী নামৰ এজন মহাপৰাক্ৰমী দৈত্য আছিল। সমুদ্ৰ মন্থনৰ সময়ত কালনেমীক ভগৱান বিষ্ণুৱে যুদ্ধত পৰাস্ত কৰি বধ কৰিছিল যদিও পিছত দৈত্যগুৰু শুক্ৰাচাৰ্যই নিজৰ সঞ্জীৱনী বিদ্যাৰ বলেৰে পুনৰ জীৱিত কৰে। জীৱিত হৈ কালনেমীয়ে বিষ্ণুৰ লগত পুনৰ যুদ্ধ কৰাৰ মানসেৰে ব্ৰহ্মাক কঠোৰ তপস্যা কৰি সন্তুষ্ট কৰে আৰু ব্ৰহ্মাৰ পৰা কোনো দেৱতাৰ হাততে মৃত্যু নোহোৱা বৰ বিচাৰে। ব্ৰহ্মাই এই জন্মত সম্ভৱ নহ'লেও পিছৰ জন্মত সেই ইচ্ছা পূৰণ হ'ব বুলি কালনেমীক বৰ প্ৰদান কৰি অন্তৰ্ধান হয়। সেইমতে অসুৰ কালনেমী উগ্ৰসেন ৰজাৰ পত্নী পদ্মাৱতীৰ গৰ্ভত কংসৰূপে জন্মগ্ৰহণ কৰেহি। সেই কাহিনী এতিয়া কওঁ শুনক। মথুৰাৰ ৰজা উগ্ৰসেন এজন পৰম ধাৰ্মিক ৰজা আছিল আৰু তেওঁ বিদৰ্ভৰাজ সত্যকেতুৰ ৰূপৱতী কন্যা পদ্মাৱতীক বিয়া কৰায়। পদ্মাৱতী যেনেকৈ উগ্ৰসেনৰ প্ৰাণৰ প্ৰতিমা আছিল, সেইদৰে নিজৰ পিতৃ মাতৃৰো অতি মৰমৰ আছিল। বিয়া হৈ অহাৰ বহুদিনৰ পিছত পিতৃ মাতৃৰ অনুৰোধ মৰ্মে পদ্মাৱতীক উগ্ৰসেন ৰজাই পিতৃগৃহলৈ যাবলৈ অনুমতি দিছিল। নিজৰ পিতৃগৃহত আত্মীয় স্বজন আৰু পূৰ্বৰ বান্ধৱীসকলক লগ পাই চঞ্চল মনৰ পদ্মাৱতীয়ে স্বামীৰ কথা পাহৰি মুক্ত মনেৰে ঘূৰি ফুৰি নাচি বাগি দিন অতিবাহিত কৰিবলৈ ধৰিলে। এদিন দুপৰীয়া সখীসকলক লগত লৈ পদ্মাৱতীয়ে এটা পৰ্বতৰ ওচৰলৈ ফুৰিবলৈ গৈছিল। পৰ্বতৰ কাষত তেওঁলোকে এখন সুন্দৰ ফুলেৰে পৰিপূৰ্ণ উদ্যান দেখা পাই আনন্দত আত্মহাৰা হৈ গীত গাই নৃত্য কৰি ফুৰিবলৈ ধৰিলে। নাচি বাগি উঠি তেওঁলোক ওচৰতে থকা এটা সৰোবৰত জলক্ৰীড়া কৰিবলৈ লাগিল। জলক্ৰীড়া কৰি উঠি সখীসকলে পাৰলৈ গৈ কাপোৰ কানি পিন্ধিলে যদিও পদ্মাৱতীয়ে তেতিয়াও পাতল কাপোৰ পিন্ধি জলক্ৰীড়া কৰি আছিল। সেই সময়তে কুবেৰৰ অনুচৰ গভীৰ দৈত্যই দিব্য বিমানেৰে সেইফালেদি আকাশমাৰ্গেৰে গৈ আছিল। হঠাৎ তাৰ পদ্মাৱতীৰ ওপৰত চকু পৰিল। পদ্মাৱতীৰ ৰূপ লাৱণ্য দেখি দৈত্য অত্যন্ত মোহিত হৈ কামাগ্নিত দগ্ধ হ'ল। ধ্যানযোগে সি পদ্মাৱতীৰ সবিশেষ জানিব পাৰিলে আৰু নিজ মায়াৰ বলত উগ্ৰসেন ৰজাৰ ৰূপ ধাৰণ কৰি ওচৰৰে এজোপা গছৰ তলত থকা শিলৰ ওপৰত বহিল। উগ্ৰসেন ৰজা এজন ভাল বীণাবাদক আৰু সুগায়ক আছিল। সেই কথা জানি দৈত্যই উগ্ৰসেনৰ দৰে বিমোহন সুৰত গীত গাবলৈ লাগিল। গীত শুনি পদ্মাৱতীয়ে স্বামীয়ে তেওঁক বিচাৰি আহিছে বুলি ভাবি ইফালে সিফালে চাবলৈ লাগিল। হঠাৎ উগ্ৰসেন ৰূপী গভীৰ দৈত্যৰ ওপৰত তেওঁৰ চকু পৰাত গভীৰে তেওঁক হাত বাউল দি ওচৰলৈ মাতিলে। পদ্মাৱতীয়ে
স্বামীয়ে মাতিছে বুলি তেওঁৰ ওচৰলৈ যোৱাত গভীলে উঠি আহি সকৰুণভাৱে বহুদিনৰ বিচ্ছেদৰ কথা কৈ পদ্মাৱতীৰ হাতত ধৰিলেহি। পদ্মাৱতীয়েও মোহাচ্ছন্ন হৈ নিজৰ স্বামী বুলি গভীলক সাবটি ধৰিলে। সুবিধা বুজি দৈত্যই এক নিৰ্জন ঠাইলৈ পদ্মাৱতীক লৈ গৈ সম্ভোগত লিপ্ত হ'ল। সম্ভোগ কামনা অন্ত হোৱাৰ পিছত দৈত্যৰ বিচিত্ৰ ৰতিক্ৰিয়া দেখি পদ্মাৱতীৰ উগ্ৰসেনৰূপী দৈত্যৰ ওপৰত সন্দেহ হ'ল। সন্দেহ দূৰ কৰিবলৈ পদ্মাৱতীয়ে তেতিয়া গভীলক ভালকৈ নিৰীক্ষণ কৰি শৰীৰৰ কিছু অংগৰ পৰিৱৰ্তন দেখা পাই উচপ খাই উঠিল। ভয় আৰু ক্ৰোধত পদ্মাৱতীয়ে দৈত্যৰ আচল পৰিচয় সোধাত গভীলে ডাঙৰকৈ হাঁহিবলৈ লাগিল। পদ্মাৱতীয়ে স্বামীৰ বাহিৰে কোনোদিনেই পৰপুৰুষৰ কথা ভবা নাছিল আৰু সম্ভোগ সুখো কামনা কৰা নাছিল। কিন্তু গভীলে চলে পলে তেওঁৰ সতীত্ব নষ্ট কৰাৰ বাবে ক্ৰোধত দৈত্যক শাপ দিবলৈ উদ্যত হ'ল। দৈত্যই তেতিয়া পদ্মাৱতীক নিজৰ পৰিচয় দাঙি ধৰি ক'লে যে তেওঁ দৈত্য হ'লেও সৰ্বশাস্ত্ৰ জানে আৰু পতিব্ৰতা নাৰীৰ ধৰ্ম কি জানে। বিধাতাই দৈত্য, ৰাক্ষস, প্ৰেত আদিক সৃষ্টি কৰিছে আৰু সেইবিলাকে বিধিবৰ্জিত অন্যায়কাৰী লোকসকলক শাসন কৰে। অসুৰৰ এইয়ে ধৰ্ম। এগৰাকী পতিব্ৰতা নাৰীৰ ধৰ্ম হ'ল বিবাহৰ দিনৰ পৰাই কায় বাক্য মনেৰে স্বামীৰ সেৱা কৰি যোৱা। স্বামী বিত্তহীন, অংগহীন, বেমাৰী, আনকি পতিত হ'লেও ত্যাগ নকৰি তেওঁক সহায়ৰ হাত আগবঢ়োৱা। দীৰ্ঘদিন স্বামীক এৰি পিতৃগৃহত স্বাধীনচেতিয়াভাৱে ভোগ আনন্দত মতলীয়া হৈ নথকা নাৰীকহে পতিব্ৰতা নাৰী বুলি শাস্ত্ৰই কৈছে। পদ্মাৱতীয়ে যিহেতু গাহস্য ধৰ্ম পৰিত্যাগ কৰি পিতৃগৃহত চঞ্চল কুমাৰী নিচিনাকৈ থাকি ভৰ দুপৰীয়া বননিৰ মাজত স্বল্প বসন পৰিধান কৰি জলক্ৰীড়াত মত্ত হৈ উদ্ভ্ৰান্ত যৌৱন প্ৰদৰ্শন কৰিছে, যিটো কেৱল স্বামীৰ বাবেহে দৰ্শনীয়। তেনে ক্ষেত্ৰত পদ্মাৱতী জানো শাস্ত্ৰসমূহে কোৱাৰ দৰে পতিব্ৰতা নাৰী হ'ব? নিজৰ স্বামীৰ কথা ভাবিবলৈ এৰাৰ দুখত পদ্মাৱতীৰ জ্ঞানচক্ষু নষ্ট হ'ল আৰু সেয়েহে তেওঁ গভীলকে উগ্ৰসেন বুলি ভুল কৰিলে। গতিকে পদ্মাৱতীৰ অভিশাপে তেওঁৰ ওপৰত একো ক্ৰিয়া নকৰে। সেয়েহে পদ্মাৱতীয়ে অভিশাপ দিয়াৰ কথা ত্যাগ কৰি নিজ স্বামীৰ ঘৰলৈ যোৱাটোহে মংগল হ'ব। গভীলে আকৌ ক'লে যে তাৰ ঔৰসত পদ্মাৱতীৰ গৰ্ভত এটি সুন্দৰ বীৰ্যৱান পুত্ৰৰ জন্ম হ'ব। সেই সন্তানক যদি ভালদৰে লালন পালন কৰি শিক্ষা দীক্ষা দিয়ে তেতিয়া সি এজন সৎ প্ৰকৃতিৰ মহাশক্তিশালী ৰজা হ'ব। আৰু যদি অৱহেলা কৰে তেন্তে সি গোটেই পৃথিৱীত ত্ৰাসৰ সৃষ্টি কৰিব। ইয়াকে কৈ দৈত্য গভীল আঁতৰি গ'ল আৰু পদ্মাৱতীয়ে নিজৰ কৃত কৰ্মৰ কাৰণে মহাদুখত কান্দিবলৈ ধৰিলে। সখীয়েকসকল ওচৰ চাপি অহাত সকলো কথা তেওঁলোকক বিৱৰি ক'লে।
তেওঁলোকে পদ্মাৱতীক কোনোমতে বুজনি দি মাকৰ আগত সকলো কথা কৈ গতাই দিলেগৈ। এই ঘটনাৰ পিছদিনা পিতাকে পদ্মাৱতীক স্বামীৰ গৃহলৈ পঠিয়াই দিলে। মাকে জীয়েকক এই দুৰ্ঘটনাৰ কথা উগ্ৰসেনক নকবলৈ দহাই দহাই কৈ পঠালে। পদ্মাৱতীয়েও উগ্ৰসেনৰ পৰা এই কথা লুকুৱাই ৰাখি অভিনয় কৰি গ'ল। কালক্ৰমত পদ্মাৱতীৰ গৰ্ভধাৰণৰ লক্ষণ স্পষ্ট হোৱাত ৰজাই আনন্দত বিভিন্ন মাংগলিক কৰ্ম কৰিবলৈ ধৰিলে। পদ্মাৱতীয়ে কিন্তু সন্তানটো নষ্ট কৰিবলৈ মনে মনে বৈদ্যৰ পৰা ঔষধ আনি খাবলৈ ধৰিলে। এইদৰে থাকোঁতে থাকোঁতে যেতিয়া 7 মাহ পালেহি, তেতিয়া গৰ্ভস্থ সন্তানে এদিন মাকক ক'বলৈ ধৰিলে, হে মাতৃ, তুমি মোক কিয় নষ্ট কৰিবলৈ লৈছা? প্ৰাৰব্ধ কৰ্মফল অনুযায়ী জীৱসমূহ এই সংসাৰলৈ অহা যোৱা কৰি থাকে। পূজা পাতল, তন্ত্ৰ মন্ত্ৰ, দেৱতা, বৈদ্য, ঔষধ এই সকলো নিমিত্ত মাত্ৰ। মোৰ বিচাৰ সময়ে নিশ্চয় কৰিব। গতিকে তুমি মোক আৰু শাস্তি নিদিবা। এই কথা শুনি পদ্মাৱতীয়ে গৰ্ভ নষ্ট কৰাৰ সিদ্ধান্ত ত্যাগ কৰিলে। যথাসময়ত পদ্মাৱতীৰ এক সুন্দৰ পুত্ৰৰ জন্ম হ'ল। ৰজা প্ৰজা সকলো আনন্দিত হ'ল, যদিও পদ্মাৱতীয়ে অকণো আনন্দ নকৰি পুত্ৰৰ মুখো দৰ্শন নকৰিলে। তেওঁ ধাইৰ হাতত পুত্ৰ লালন পালনৰ দায়িত্ব অৰ্পণ কৰি পুতেকৰ খবৰো নাৰাখিলে। ইয়াকে দেখি উগ্ৰসেন ৰজাকে ধৰি সকলো আচৰিত হ'ল। ৰজাইও লাহে লাহে ৰাজ্য শাসনত ব্যস্ত হৈ পৰাত পিতৃ মাতৃৰ আদৰ তথা সৎসংগৰ অভাৱত নিষ্পাপ শিশুটি ডাঙৰ হৈ কংস নামৰ ৰজাৰূপে পৃথিৱীত সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ ধৰিলে। এইদৰে পূৰ্বৰ কালনেমীয়ে পিছৰ জন্মত কংসৰূপে জন্মগ্ৰহণ কৰেহি আৰু স্বয়ং ভগৱান বিষ্ণুৱে কৃষ্ণৰূপে আহি তাক নিধন কৰি ভূমিভাৰ লাঘৱ কৰিলে। বন্ধুসকল, কংস জন্মৰ গোপন কাহিনী আমি ইমানতে সামৰণি মাৰিলোঁ। কৃষ্ণ।